অযুত ভাৱনা কথা প্ৰাঞ্জল ডেকা আবৃত্তি প্ৰীতি দাস। অযুত ভাৱনা আপোনাৰ হৃদয়ৰ দুৱাৰত ৰৈ টুকুৰিয়াইছোঁ, কি জানিবা সোমাই যোৱাৰ অনুমতিয়ে পাওঁ। তথাপিও শংকিত আপুনি বা সঁহাৰি দিয়ে নে নাই। দুচকুত চকু থৈ কথা ক'বলৈ ভয়, কি জানিবা আপোনাৰ সঁহাৰিয়ে নেপাওঁ। আপোনাৰ বুকুত অকণমান ঠাই দিব, তাত গৈ তাজমহল সাজি দিম। প্ৰেম প্ৰতীক হিচাপে চিৰদিনৰ বাবে শুৱনি কৰি ৰাখিম। আপোনাৰ ভালপোৱাৰ ঠিকনা দিবচোন। আশাৰ চোতালত প্ৰেমৰ বাৰিষা নমাই দিম। চিপচিপীয়া বৰষুণক সাক্ষী কৰি আপোনাৰ মোৰ প্ৰেম প্ৰতিশ্ৰুতিৰে ভালপোৱাৰ মথাউৰি বান্ধিম। যুগ যুগান্তৰ লৈ একেটা সুঁতিত বৈ যোৱাৰ পণ ৰচিম। নিশাৰ আকাশত আপোনাক সংগী কৰি তৰাৰ পোহৰ ল'ম। জীৱনৰ গভীৰ ক্ষণত আপোনাৰ কাষতেই চিৰদিন আপোনাৰেই হৈ ল'ম। ধন্যবাদ।